আপোনালোক সকলোকে পলমকৈ হ'লেও যোৰহাটতে হৈ থকা যি এৰালতলীৰ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশন তালৈ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে মৰম দিব আৰু লগতে ভিডিঅ'বোৰ আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আমি যোৱাৰ দিনা অৰ্থাৎ ৮ তাৰিখ আছিলে, শেষ হোৱাৰ আগৰটো দিন আৰু আজি ভাগৱত ভ্ৰমণ আৰু লগতে পদযাত্ৰা চলি আছে। ইতিমধ্যে আমি এৰালতলী পথাৰ পাওঁ আৰু এয়া দেখিছে আপোনালোকে ভ্ৰমণ কাৰ্যসূচী চলি আছে। আমি ভাগৱত কাৰ্যসূচী আপোনালোকক ভালদৰে দেখাবলৈ নোৱাৰিলোঁ কাৰণ আমি যিহেতু গাড়ীত আহি আছিলোঁ। যিমানখিনি পাৰিছোঁ আপোনালোকক গাড়ীৰ পৰাই এইদৰে ভিডিঅ' কৰি দেখাইছোঁ। এয়া আমি এৰালতলী পথাৰ পালোহিয়ে। এই এৰালতলী পথাৰ মৌবন্ধাৰ মেইন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে আৰু এয়া দেখিছে আপোনালোকে জনসমাগম। উজনিৰ পৰা নামনিলৈকে প্ৰত্যেক ঠাইৰ পৰাই বিভিন্ন অঞ্চলৰ মানুহ আহি এই অধিৱেশনখনত যোগদান কৰিছেহি আৰু তাৰেই চাই খুবেই ভাল লাগিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জয় হওক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্দেশ্য সফল হওক। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ব দৰবাৰত জিলিকি থাকক। আমাৰ ফালৰ পৰা এয়াই কামনা কৰিলোঁ। মোক জনা নজনা প্ৰতিজন লোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ যিসকলে এই অনুষ্ঠান ভাগত এবাৰ হ'লেও আহিছে, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি মূল গেটেৰে সোমাই যাওঁ আহক। ভিতৰত কি দেখোঁ সেয়া দেখুৱাবলৈ মই চেষ্টা কৰিম। এতিয়া আমি আহি পাইছোঁহি আৰু এতিয়া এয়া ভিতৰলৈ আমি সোমাই আহিলোঁ। কৃষ্ণ, এয়া সোমাই আহিয়েই এয়া আমাৰ নামঘৰ ভাগ। আমি আহিছোঁ যেতিয়া আপোনাৰ বিষয়ে একদম অনুসন্ধান কৰি ৰৈ আছে। আপুনি একদম অনুসন্ধান কৰি আহি তেখেতক লগ দিবলৈ এয়া হৈছে মূল পতাকা বেদী। বৰ ধুনীয়াকৈ বনাইছে, চাই থাকক আপোনালোকে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া হৈছে মূল পতাকা বেদীলৈ উঠি যোৱা বাটচ'ৰা। এই অনুষ্ঠানভাগিয়ে অসমীয়া জাতিৰ কলা কৃষ্টি তথা সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত তুলি ধৰিছে আৰু লগতে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিলৈ যি বৰঙণি আগবঢ়াই থৈ গৈছে সেয়া জানিবলৈ সুযোগ দিছে। ভকত বৈষ্ণৱ সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত যিসকল সেৱক সেৱিকাই সেৱা আগবঢ়াইছিলে তেওঁলোকলৈ মোৰ মৰম আৰু সেৱা জনাইছোঁ। লগতে ভকত বৈষ্ণৱসকললৈও মোৰ প্ৰণাম জনালোঁ। ইয়াত প্ৰতিটো দিনেই ভাওনা, অংকীয়া নাট এই সকলোবোৰ গুৰুজনাৰ সৃষ্টিৰাজি অনুষ্ঠিত হৈছিলে।
এয়া আমি আহি একেবাৰে ভিতৰত হোৱা প্ৰদৰ্শনী ঠাই পালোহি। এয়া ইমান যে সুন্দৰকৈ প্ৰদৰ্শনীখিনি বনাই সাজি উলিয়াইছে তেওঁলোকে, বৰ ধুনীয়া লাগিছে দেখিবলৈ। তেওঁলোকৰ কৰ্মৰাজি সঁচাই শলাগিবলগীয়া। এয়া হৈছে আমাৰ গ্ৰাম্য জীৱন, খেতি বাতি, তাঁতশাল, শিপিনী। মহাত্মা গান্ধীয়ে কৈছিলে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। এয়া এতিয়া আমাৰ সকলোৰে পৰিচিত চাহ বাগান ইয়াত গঢ়ি তুলিছে আৰু লগতে সত্ৰীয়া নৃত্যৰ এয়া প্ৰতিকৃতিও তেওঁলোকে সাজি উলিয়াইছে। এয়াই আছিল আমাৰ আদৰ্শৰ গ্ৰাম্য জীৱন। এই সকলোবোৰ হাতেৰে নিৰ্মিত আৰু এই সকলোবোৰ শিল্পীৰ কৰ্মৰাজি। এয়া হৈছে অসমৰ প্ৰত্যেক জিলাৰ ভকত বৈষ্ণৱসকলৰ বাবে গঢ়ি উলিওৱা শিবিৰ, যাতে তেওঁলোকে বিশ্ৰাম কৰিব পাৰে। জনামতে ইয়াত 200তকৈও অধিক শিবিৰ আছে। লগতে অসমীয়া সমাজৰ যি একতাৰ এনাজৰীডাল, সেই এনাজৰী সদায় এক হৈ থাকক। শিবিৰসমূহত সোমাই এপাক চালোঁ। মেলা এখনো হৈ আছে, তাকে চাবলৈ বুলি আহিলোঁ। এয়া হৈছে বিভিন্ন জনগোষ্ঠীৰ সাজপাৰৰ পৰা ধৰি বিভিন্ন বস্তু ইয়াত ওলাইছে। দুই এপদ মানুহে বস্তু কিনিব পাৰিছে। মেলাৰ ভিতৰলৈ সোমাই গৈ পেলাই আমি ওলাই আহি পালোহি এয়া পাৰ্কিঙৰ ঠাই। তাৰপিছত আকৌ মেইন গেটৰ ফালে আমি গ'লোঁ চাবলৈ বুলি। আশা ৰাখিছোঁ এই অনুষ্ঠানভাগ এইদৰে আগলৈও জীয়াই থাকক। এয়া ভ্ৰমণ কাৰ্যসূচীৰ গাড়ীসমূহ আহি ইতিমধ্যে পাইছেই আৰু তাৰ ঠিক ওচৰতে দি আছে চাহ, আৰু আমি গৈ পেলাই একাপ চাহ খাই ল'লোঁ। লগতে মিঠৈও দিছিলে। এই অনুষ্ঠানভাগিত ভোজনৰো ব্যৱস্থা কৰা হয়। সম্পূৰ্ণ ভিডিঅ'টোত মই যদি ক'ৰবাত কিবা কওঁতে ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে ক্ষমা কৰি দিব, আৰু লগতে যিসকলে চাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানতেই সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।